তিনিটা মানুহ প্ৰতি ৰাতি বহুত ডাঙৰ এটা সপোন লৈ ৰাতিপুৱা সূৰ্য উঠাৰ আগতে উঠে। ৰূপকথাৰ কাহিনী গল্প শুনিবলৈ যেনেকুৱা ঠিক তেনেকুৱা। চাউল, দালি, আটা, নিমখ আৰু কেৰাচিন এইবিলাক 1000 টকাৰ ভিতৰত আহে। বাকী থাকিলনো ক'ত? তিনিওজনে আকৌ অংকত কেঁচা। দালি আকৌ চবৰে প্ৰিয়। ৰিক্সাটোও আজি নচলে। কিয় জানে? ৰিক্সাৰ চকু দুটা অন্ধ। এইটোও 1000 গল্প। তাতে আকৌ তলাবন্ধ অৱস্থাত পৃথিৱী। ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ, বিবেকানন্দ বা নজৰুল কাৰোৰে গান, কবিতা, উক্তি, প্ৰবাদ একোৱে মূৰত নাহে। আজি তৃতীয় সপ্তাহৰ দ্বিতীয়টো দিন। চৌকা খালী, ভাত জুইত হৈ আছে। কেৱল 80 টকা থাকি গ'ল।